হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বস্তুখিনি দেখি নিশ্চয় গমেই পাইছে মই কি বনাবলৈ ওলাইছোঁ। হয়, ভাদ মাহ, পবিত্ৰ ভাদ মাহ। সেইকাৰণে এই ভাদ মাহত ওলকচু খোৱাৰ এটা নিয়ম আছে। সেইকাৰণে মই আজি ওলকচুৰ ৰেচিপি এটাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে মই ওলকচুৰ ৰেচিপিটোৰ কাৰণে ওলকচুখিনি বইল কৰি ল'লোঁ। তাৰপিছত তাত দিবলৈ কাৰণে যিখিনি মছলাৰ প্ৰয়োজন সেই মছলাখিনি মই পেষ্ট বনাই ল'বলৈ কাৰণে পিঁয়াজ দুটা, শুকান জলকীয়া, আদা, নহৰু, লং, ইলাচি এই সকলোখিনি মই তিয়াই থৈছিলোঁ। প্ৰথমতে তিয়াই থৈ পেলাই তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিলোঁ। আৰু প্ৰথমতে মই ইয়াৰ পেষ্টটো উলিয়াই ল'ম। যিহেতুকে আমাৰ পাউডাৰ মছলা খুব কমেই ব্যৱহাৰ কৰা হয়, সেইকাৰণে প্ৰথমতে ইয়াৰ পেষ্টটো মই বনাই ল'ম। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিলোঁ। দি পেলাই মই ইয়াৰ পৰা যিটো পেষ্ট হৈছে সেই পেষ্টটো মই উলিয়াই ল'লোঁ। এতিয়া মই যিখিনি ওলকচু সিজাই থৈছিলোঁ সেই ওলকচুখিনি মই তাৰ পিটিকা বনাই ল'ম। যিহেতুকে গোটা গোটাকৈ মই ব্যৱহাৰ নকৰোঁ। তাৰ পিটিকা বনাবৰ কাৰণে মই হাতখন ব্যৱহাৰ কৰা নাই। পিটিকা বনোৱা যিটো ষ্টেণ্ড আছে সেই ষ্টেণ্ডডাল দি মই তাৰ কচুখিনি মই ধুনীয়াকৈ গুড়ি কৰাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে গোটাকেই বনাইছেগৈ, মই নাজানো, কিন্তু মই হ'লে এনেকৈ বনাওঁ। গুড়া হ'ব লাগে, গুড়া হ'লে খুব ধুনীয়া লাগে খাই পেলাই, সোৱাদটো ধুনীয়া হয়। কেৰাহীটো গৰম হ'ল, কেৰাহীটো গৰম হোৱা তাত তেল অকণমান দিলোঁ। তেলকণ দিয়া অকণমান গৰম হওক। যিহেতুকে কথা এটা কওঁ, ভাদ মাহ যিহেতুকে কচু খাবই লাগে। বহুতেই বিভিন্ন ধৰণে খায়, মাংসৰ লগতো খায়, মাংসৰ লগতো ওলকচু বনাই খায়, মাছৰ লগতো খায়। কিন্তু আমি যোৱা বছৰলৈকে মাংসৰ লগত খালোঁ। এইবছৰ ভাবিলোঁ আমি সুদায়ে ভাজি খাওঁ, সেইকাৰণে শুকান ভাজিকৈ বনাবলৈ ওলালোঁ। তেলকণ গৰম হোৱাত তাত পাঁচফোৰণকণ দিলোঁ। দি পেলাই তাৰপিছত যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো মই ইয়াত দি দিলোঁ। যিহেতুকে পেষ্টটো ড্ৰাই হ'ব লাগিব, ড্ৰাই নোহোৱালৈকে মই যিখিনি গুড়া কৰি থৈছিলোঁ কচুখিনি দিব নোৱাৰিম। পেষ্টটোত মই হালধিকণ দিলোঁ আৰু লগতে মই তাত নিমখো ব্যৱহাৰ কৰিম। কিছুমানে পেষ্টটো বনাই ল'লে বাতিতে হালধি নিমখ ব্যৱহাৰ কৰে। তাৰপিছত নিমখ হালধি দি পেলাই মই অলপ সময় ভাজিছোঁ। এইখিনি অলপ ড্ৰাই হ'ব লাগিব। আৰু লগতে মই যিটো পেষ্ট বনাইছিলোঁ পেষ্টটোত মই জালুকৰ গুড়া দিবলৈ পাহৰিলোঁ। যিহেতুকে ওলকচু বুলি ক'লে তাত জালুক ব্যৱহাৰ কৰিবই লাগে। জালুকৰ গুড়া দিবলৈ পাহৰিলোঁ কাৰণে এতিয়া মই যিখিনি ভাজি আছোঁ সেই ভাজা পেষ্টটোতে মই জালুকৰ গুড়া অলপ এড কৰিম। এইখিনি মই অলপ সময় ফ্ৰাই কৰি পেলাই অলপ ড্ৰাই হ'ব লাগিব। ড্ৰাই হ'লেহে যিখিনি মই গুড়া কৰি থৈছিলোঁ ওলকচু সেইখিনি মই ইয়াত দি দিম। এয়া ড্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি গুড়া কৰি থোৱা কচু আছিল সেই কচুখিনি দি দিম। কচুখিনি মই দিলোঁ। দি পেলাই মছলাখিনিৰ লগত ধুনীয়াকৈ এড হ'বৰ কাৰণে মই এইখিনি ধুনীয়াকৈ অলপ সময় আৰু ফ্ৰাই কৰিম। কাৰণ মছলাখিনিৰ লগত মিলিব লাগিব, সেইটো কাৰণে মই অলপ সময় ফ্ৰাই কৰিম। আৰু তাত কম পৰিমাণৰ মই ইয়াত পানীও ইয়াত এড কৰিম। অকণমান পানী এড কৰিলোঁ। এয়া মোৰ ওলকচুৰ ভাজি তৈয়াৰ হ'বলৈ হৈছেহি আৰু অকণমান সময়ৰ পিছতে মোৰ ওলকচুৰ ভাজিখিনি ৰেডি হৈ যাব। এয়া মোৰ ওলকচুৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন, কেনেকুৱা পায় জনাব। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব। আৰু লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।